বিদেশী বাংলাদেশী আছে নেকি? নহয়। প্ৰথমে মোৰ চৰকাৰ বেয়া, মোৰ গৃহস্থ বেয়া, যাৰ কাৰণে গৰু সোমাই আছে। আপোনালোকে ঘৰত এনেকে অৰ্ডাৰ দিয়ে নিদিয়ে ল'ৰাহঁতক, এই জপনা দে, গৰু সোমাই আছে। এটা সোমাব, দুটা সোমাব, তিনিটা, কিন্তু যেতিয়া 10টা সোমাই যাব, এদিনকে আমি জপনা দিম ন? কিয় দিয়া হোৱা নাই? কোনে সুধিব এইবিলাক কথা চৰকাৰক? আমি সুধিব লাগিব, আমি ৰাইজ। তাৰ কাৰণে আমাৰ এটা বস্তু হ'ব নালাগিব আইসকল, লোভ। এই লোভ নামৰ যেতিয়া নিৰ্বাচন আহে, তেতিয়া আমাৰ আইসকলক ঘৰে ঘৰে গাঁৱে গাঁৱে গৈ পেলাই টোপ দিয়ে ন? দিয়ে নে আই? আই আপোনালোকক অমুক কৰি দিম, তোমালোকক তমুক কৰি দিম, আই আপোনালোকৰ কাৰণে এইটো আঁচনি, আই আপোনালোকৰ কাৰণে সেইটো আঁচনি, আই আপোনালোকক এটকীয়া চাউল দিম। আরে এটকীয়া চাউল আমার দিছা, সিফালে পেঁয়াজের দাম করেছে 150 টাকা। অকল চাউল খাই আমি চাউল খাই জীয়াই থকা জাতি। এখন সোণৰ অসম হয়, বৈচিত্ৰ্যপূৰ্ণ অসম হয়, বিভিন্ন জাতি জনগোষ্ঠী জনজাতি বিভিন্ন সভ্যতা সংস্কৃতিৰ এখন অসম হয়। আৰু তেওঁলোকে এতিয়া কি কৰিছে, ভোট বেংকৰ কাৰণে তেওঁলোকে আমাৰ মাজত হিন্দু মুছলিম কৰিবলৈ গৈ আছে। এইখন বিহগুৰি অঞ্চলত কিমানখিনি থলুৱা মুছলমান আছে আপোনালোকে জানেনে? থলুৱা মুছলমান ভাতৃয়ে কিমান আছে জানেনে? আজি যিজন ভাতৃয়ে মোক আনিবলৈ গৈছে, মোৰ ভাল লাগিছে, মোক প্ৰাউড ফিল কৰিছো, মই গৰ্ব অনুভৱ কৰিছো। ৰেকিব গৈছেনে? ৰেকিব এফালে আহা। এতিয়া আপোনালোকে কওক, ই হিন্দু নে মুছলমান? আই চিন্তা কৰি কব, ই হিন্দু নে মুছলমান? ই অসমীয়া। ই অসমীয়া ভাতৃ মোৰ। কোন তহত হিন্দু মুছলিম কৰিবলৈ? থলুৱা মুছলিম খিনিৰ লগত তোমালোকে বাংলাদেশী খিনি কিয় এৰি যাইছা? অসমত কিমান থলুৱা মুছলমান আছে জানেনে? 38 লাখ থলুৱা মুছলমান, খিলঞ্জীয়া মুছলমান। তেওঁলোকে কিন্তু একো সুবিধা পোৱা নাই। তেওঁলোকৰ জেগাত কি কৰিছে ইহঁতে, এই ৰাজনৈতিক দলবোৰে কি কৰে, একাকাৰ কৰি পেলাই সিহঁতক বিদেশী বাংলাদেশী কৰি পেলাইছে। মই এটা কথা আপোনালোকে সদায় মনত ৰাখিব, যেতিয়া বিদেশী, সি বিদেশীয়ে, সি কোনো হিন্দু নহয়, সি কোনো মুছলমান নহয়, সি হল বিদেশী। দ্বিতীয়তে আহি গল শৰণাৰ্থী। শৰণাৰ্থীসকল হৈছে ৰিফিউজি। কেতিয়াবা কিছুমান গোষ্ঠীগত সংঘৰ্ষত কৰবাত আহি পেলাই যেতিয়া শৰণ লয়, বাংলাদেশতে হওক, স্বাধীন হোৱাৰ পিছত গোষ্ঠীগত সংঘৰ্ষত কিছুমানে পলাই আহে পাকিস্তানৰ পৰা, বিভিন্ন জনে পলাই আহি পেলাই যেতিয়া শৰণ লয় শৰণাৰ্থীসকলক, তেতিয়া আমি 2 বা 4 দিনৰ কাৰণেহে ৰাখুৱাই। শৰণাৰ্থী আহিল, মই ধৰক আহি গলো বিহগুৰিলৈ, কিবা এটা খেদা খাই কিবা এটা কাৰণত আপোনালোকে মোক 2 দিন ৰাখিব, 4 দিন ৰাখিব, 10 দিন ৰাখিব, তাৰপিছত আপোনালোকে মোক ৰাখি থব নেকি? আপোনালোকে তেতিয়া চিন্তা কৰিব ন, গাঁৱৰ ৰাইজৰ লগত কথা পাতিব যে এইগৰাকী শৰণাৰ্থী আহিছে, এওঁক আমি কিবা এটা ব্যৱস্থা কৰিব লাগিব, এওঁক ক'ত থম? শৰণাৰ্থী বুলি কি আপুনি আপোনাৰ ঘৰতে থৈয়ে দিব নেকি? নথয় ন। দ্বিতীয়তে আহি গল অনুপ্ৰৱেশকাৰী প্ৰব্ৰজনকাৰী, যিসকলে জোৰ জবস্তি সোমাই যায়। তেওঁলোকক কি কৰিব? তেওঁলোকক আমি উলিয়াই দিম নে নিদিম? দিম ন। কিন্তু আমাৰ চৰকাৰে কি কৰিছে, ভোট বেংকৰ কাৰণে সেই বিদেশী বিলাকক কৰিবলৈ গৈছে স্বদেশী, আৰু স্বদেশীক কৰিবলৈ গৈছে বিদেশী। যিসকল মোৰ আই মাতৃ আছিলে, ধৰি ললো আজিৰ পৰা 50, 60, 70, 80, 200 বছৰৰ আগত, তেওঁলোকৰ নথি পত্ৰ থাকিব নেকি কওক? মোৰ কোনোবা আই মাতৃৰ নথি পত্ৰ আছে নেকি? আই এইজনী আইতাৰ নথি পত্ৰ ধৰি লওক নাই, এইজনী আইতা, এই আই মাতৃৰ নথি পত্ৰ নাই, একো নাই। কি আইতা বিদেশী নেকি? আৰু কালি অহা বিদেশী বাংলাদেশীটো সি নথি পত্ৰ বনাই সেইটো মোৰ স্বদেশী হৈ গল। এইটোৱে হৈছে ৰাজনীতি, এইটোৱে হৈছে প্ৰতিখন চৰকাৰৰ মটিভ, প্ৰতিখন চৰকাৰৰ এইটোৱে উদ্দেশ্য, ভোট বেংক। গতিকে মই ভাবো মোৰ আই মাতৃসকল, আপোনালোকে এটাই কাম কৰক, ভোট বৰ্জন। নিদু ভোট। কোন তহঁতক মই চিনিয়ে নাপাওঁ। আজি মইহে ভাবিছো, আপোনালোকেতো মোকো চিনি নাপায়। পাই যে প্ৰথম দেখিছে, কিজানি মই এইখিনি মিছা কথাই কৈ আছো। 21 চনত কিজানি মই ভাবি থৈছো মই কিবা এটা কৰিম। কৰ পৰা কৈছো কথাটো মন কৰিব, মই সদায় কওঁ, মই ভাষণ নিদিওঁ, মই সদায় মনৰ কথা কওঁ। মোকতো চিনি নাপায়। যেতিয়া চিনি নাপায়, তেতিয়া প্ৰথম নিপেনে যেতিয়া আনিব গৈছে, নিপেনক ক'ব, নিপেন তই যে আনিছ কোন হয় এওঁ, কি পৰিচয়?
কোন হয় এওঁতো মই আজিলৈকে দেখাই নাই। তেতিয়া নিপেৰে কব এয়া অমুক হয়, তমুক হয়, তমুক হয়, তমুক হয়, তেতিয়াহে বিশ্বাস কৰিব। আমাৰ অসমীয়া জাতি ইমানেই অতিথিপৰায়ণ, ইমান আমি অতিথিপৰায়ণ, আমি ইমান মানুহক ভাল পাওঁ, আমি নাচাওঁ আৰু মুখখন দেখিলো দুখ লাগিল, লগে লগে আইসকলে গৈ আহা বোপাই বহা, চাহ দিলে, পানী দিলে, অলপ পিছতে আহি গোটেই ঘৰৰ গোটেইখিনি ইতিহাস লৈ কৰি বোপাই তুমি লাগিলে ভাত কেইটামান দুপৰীয়া খাই যাবা। এইসকল হৈছে আমাৰ আই মাতৃসকল। মোৰ সেইকাৰণে দুখ লাগে। আমি বুৰ্বক নহয়, আমি সৰল, আমি সহজ। সেইকাৰণেতো তহঁতি আকৌ আমাকে খাই আছ। আৰু এটা কথা দুখ লাগে মোৰ মোৰ পুত্ৰসকললৈ, মোৰ ভাতৃসকললৈ। কাইলৈ পৰহিলৈ ইয়াৰ পৰা আকৌ মোৰ কোনোবা ভাতৃ ওলাব ন, মুখ্যমন্ত্ৰী হব, বিভিন্ন পদত বহিব। এতিয়াতো তেওঁলোকে, আমিতো একত্ৰ হৈ আছো আজি অসমৰ এইটো অৱস্থাৰ কাৰণে আমি আজি এক হৈছো। ইয়াৰ মাজৰ পৰা গৈ পেলাই এজনে মুখ্যমন্ত্ৰী হৈ আকৌ তেওঁলোকে আপোনালোকক পাহৰি যাব। কিন্তু কেনেকে, কাক বিশ্বাস কৰিম এতিয়া আমি? কাক বিশ্বাস কৰিম এতিয়া? যেতিয়া বুকুৰ কুটুমে চুকত থাকি যে বুকুত কামোৰে, তাৰপিছত আপুনি কি কৰিব কওক? সামান্য এখন কা নামৰ এই আইনখনৰ কাৰণে মই সেইদিনাখনো কৈছিলো, মোৰ কিবা এটা ভিডিঅ' এটা ভাইৰেল হৈছিলে, তাতো মই কৈছিলো এইখনতো ফাল্টু আইন, ফটুৱা, ফাল্টু। এইবিলাক আইনৰ কোনো প্ৰয়োজন নাই অসমত। এতিয়া কথা হ'ল আপোনালোকৰ এই ঐতিহাসিক বিহগুৰিখন আপোনালোকে কেনেকে বচাব? প্ৰথম কথা, ভূমি মাটি কাকো নেবেচিব, কোনো অনা অসমীয়াত নেবেচিব। আজিৰ পৰা এইবিলাক ভাবি লওক। আমি আমাৰ মাটি কাকো নিদো, নেবেচো। দ্বিতীয়তে, কৰ্ম সংস্কৃতি আমি জগাব লাগিব। কৰ্ম সংস্কৃতি আমি প্ৰত্যেকেই নিজৰ কাম নিজে কৰিব লাগিব। অকণমানি কেঁচুৱাটোক লৈ যাওঁ, যাম যোৱা তুমি, একো নহয়, তেওঁকো লৈ যাওঁ, হয়নে আইসকল? তৃতীয়তে, অৰ্থনৈতিক অৱৰোধ। যিবিলাক কাম বিদেশীয়ে কৰিব সেইবিলাক কাম আমি কৰিম। যেতিয়া আমি কৰিম, ধৰি লওক এইখিনিতে এতিয়া এইখিনিতে এখন মেল হৈ আছে, এখন সভা হৈ আছে। ধৰি লওক ইয়াত 50 জন বিদেশী ৰখি আছে, বাংলাদেশী। ইয়াৰ পিছতে কামখিনি আমি কৰিম। যদি আমিয়ে কৰি শেষ কৰি পেলাও, সেই 50টা বিদেশী বাংলাদেশী যাবনে নাই? ইয়াৰ পৰা যাবনে? তাৰ কাৰণে আমি কি কৰিব লাগিব? কাম কৰিব লাগিব। আৰে কাম কেতিয়া কৰিম? যেতিয়া তহঁতে আমাক এই ফাল্টু আন্দোলনৰ পৰা আঁতৰাই ৰাখিবি, তেতিয়াহে আমি কাম কৰিম। আজি আইসকল দুপৰীয়া য'ত ভাত বনাব লাগে, য'ত তাঁত বব লাগে, য'ত আপোনাৰ ধান কাটিব লাগে, কাইলৈ পৰহিলৈ বিহু আহি আছে, মোৰ ন খাব লাগে, সেইবিলাকত কি কৰিছে আইহঁতে? ইয়াত আহি বহি আছে। মোৰ আইহঁতে কি ইয়াত এৰি দুপৰীয়া এনেকুৱা সময়ত ওলাই আহে? কওক আই, খাওঁ দিয়ক না। আজিৰ পৰা শিৱ মন্দিৰ আছে, এই শিৱ মন্দিৰৰ ওচৰত আপোনালোকে আজি প্ৰতিজ্ঞা লওক, এই 5জন ভাতৃ 5জন পুত্ৰ মোৰ গ'ল ন, সামান্য এখন কেব নামৰ বাংলাদেশী তহঁতে স্বদেশী কৰিবৰ কাৰণে মোৰ ল'ৰাকেইটা আগবাঢ়ি গৈ প্ৰতিবাদ কৰিলে যে আমি কা নামানো, লগে লগে তহঁতে ঘূৰিয়াই দিলি। আপোনালোকে ইয়াত কান্দি কান্দি এতিয়া শপত গ্ৰহণ কৰক আই, এই 20 চনৰ ভিতৰত এই বিজেপি নামৰ এই দলটোৰ পতন দেখিবলৈ পাব লাগিব। আই, যেতিয়া আই মাতৃ জাগে নহয়, যেতিয়া নাৰী শক্তি জাগে। আইসকল, আপোনালোকে কিন্তু আজি অভিনয় নকৰিব দেই, মই বেয়া পাওঁ। একদম জাগ্ৰত হওক, বিদ্ৰোহ কৰক। এয়া শিৱ মন্দিৰ হয়নে? আমাৰ ত্ৰিৰাণে দেখি আছে নে নাই? মোৰ 5জন ল'ৰা গুচি গ'ল। এতিয়া আপোনালোকে কি কৰিব? পদযাত্ৰা। যদি ইয়াৰো 5জন আৰু কোনোবা যায়, জানানে নাই? আৰু সিহঁতে কি কৰিছে? ৰাজপাত খাই আছে কিছুমান বিদেশীক লৈ, যে বিদেশীক আমি চিনি নাপাওঁ। এতিয়া চাওক, আজি অসমৰ বিপদ কাৰণে আপোনালোকে ইয়াত চব একত্ৰ হৈ গ'ল, হৈছেনে নাই? এতিয়া ইয়াত কোনোবাই ক'ব পাৰিব মই কংগ্ৰেছ, মই এডিবি, মই বিজেপি? কিয় নকয়? এতিয়া নিৰ্বাচনৰ সময়ত কেনেকে আমি ভাগ ভাগ হৈ যাওঁ? কিয় হৈ যাওঁ? এই ককাই ভাই অলপ দিনৰ পিছতে ভাগ ভাগ হ'ব। কালি হিমন্ত নামৰ সেই লেচুচিগা বেয়ে নাই, ৰাতি কি কৰিছে? মইতো টিভি নাচাওঁ, মই টিভি সেইকাৰণে চাব নোৱাৰো, মই টিভি ভাঙি পেলাম। তাৰমানে মই টিভি নাচাওঁ, মই টিভি নোচোৱা আজি 1 বছৰ হ'ল, জানেনে? 17 চনৰ পৰা কেইবাৰ কাৰণে লাগি আছো। মোৰ অসমত জেগা নাই, মোৰ অসমৰ ল'ৰাৰ জবলেছ, চাকৰি নাই, ভূমি নাই, ডেকা ডেকা ছোৱালীবিলাক পৰি আছে। তহঁতে আমাক কি দিওঁ? সোণ দিবলৈ আহিছ? সোণ কিয় দিছে কওকচোন? আই, মোৰ বহুত কথা ওলাব দিয়া, আপোনালোকৰ পদযাত্ৰা দেৰি হৈ যাব।
কাৰণ ইমান ক'বলগীয়া আছে মই কৈছো নহয় মই এদিনত এই 2 ঘণ্টাত শেষ নহয় তহঁতে আমাক শুন কিয় দিবি তহঁতে আমাক এডুকেশ্যন দে মোৰ ছোৱালীহঁতক যেতিয়া তহঁতে শিক্ষা দিবি এই ছোৱালীহঁতে নিজে তোলাই শুন কিনি ল'ব তহঁতে ইহঁতক শিক্ষিত কৰ আমাক স্বাস্থ্য দে স্বাস্থ্যৰ নামত সেয়া কৰিছ তহঁতে আৰু চাও হিমন্ত বিশ্ব শৰ্মা একেটাই মানুহ খালি দলকেইটাহে বদলাই আছে মানুহ একেটা হয় নে নহয় পোচাকযোৰ বেলেগ কৰাৰ লগে লগে কি মই ভাল হৈ গলো নেকি কালি মই ক'লা ড্ৰেছযোৰ পিন্ধি পেলাই কালি কাৰোবাক মই ধৰ্ষণ কৰিলো আজি মই বগা ড্ৰেছযোৰ পিন্ধি ইয়ালৈ আহি গলো মই লগে লগে কি ধোঁৱাদৰ্শী হৈ গলো নেকি মোৰ চৰিত্ৰটো ক'ত যাব কালি আজি যে ধৰ্ষণ কৰিছিলে সেইটো হৈছে চৰিত্ৰ হিমন্ত বিশ্ব শৰ্মা সি মই মোৰ মোবাইল সেইখিনি কথা কৈছো মানে মই যিটো ভাইৰেল হৈ এতিয়া সেইখিনি কথা নকওঁ এতিয়া কথা হ'ল আইসকল মই এটা কথাই কওঁ আপোনালোকক কিছু কথা বুজাবলৈ নিপেনে কৈছিলে যে আইসকলক আপোনালোকে কিছু কথা বুজাওক চিন্বা আপুনি সেইকাৰণে আহক আপোনালোকে এদিন নালাগে আপোনালোকে মোক সদায় মাতক মই সদায় আহিম কিন্তু আমি বুজিব লাগিব সঁচাটো বুজিব লাগিব এতিয়া মই কান্দি কলো আপোনালোকেও মোৰ লগত কান্দি দিলে কিন্তু কাইলৈ ক'বৰ অচিন কিবা এটা হওক দি দিয়ক আপোনালোকক এটা টোপ কিবা সূতা কম্বল আঁঠুৱা চাউল কিবা আপোনালোকে দালৈ ওলাব লাগিব দালৈ ওলাব লাগিব এটাই কথা ক'ব লাগিব যে তহঁতে আমাক টোপ দিব আৰু নোৱাৰিবি তহঁতক এতিয়া পিছ কৰি ইয়াতে কাটি শেষ কৰিম অসমীয়াই কি বুলি ভাবিছ চাওক মই সেইটোকে কলো ইয়াতো হয়তো কোনোবা বিজেপি আছে নিশ্চয় ইয়াতো কংগ্ৰেছ আছে ইয়াতো এজিপি আছে কিন্তু এতিয়াতো আমি তেওঁলোকৰ মুখত দেখা নাই ন কাৰণ কি আমি সংকটত পৰিছো বিপদত বাঘে চাগে একেলগে থাকে নাথাকে বাঘ আৰু চাল থাকে ন কিন্তু এনেই কি কৰে বাঘেটো ছাগলী খায় সেইটো অৱস্থা আমাৰ সেই মোৰ ভাতৃসকল মোৰ পিতৃসকল মোৰ ককাই ভাইসকল আপোনালোকেও বুজকচোন অকল আই মাতৃয়ে বুজিলে নহব একৈছত আমি উৎখাত কৰিব লাগিব আমাৰ এটাই ডাঙৰ সমস্যা বিদেশী সমস্যা আজি চাওক যিকেইখন আপোনাৰ ৰাজ্যত ইনাৰ পাৰ্মিট আছে ইনাৰ লাইন আছে তাত কিন্তু বিদেশী নাই কেৱল অসম কিয় অসমৰ লগত বাহিৰা মানুহেও কৰিব ঘৰৰ কেইটাইও কৰিব আৰু চাওক আই অসুস্থ 100টা সংগঠন অসমখনক বচাবলৈ কি 100টা সংগঠন লাগে নেকি আপুনি ধৰক অসুস্থ এজনী আই মাতৃ সন্তান 6টা ধৰি লওক এখেতৰ পুত্ৰ তথাপিতো এখেত অসুস্থ কিয় জানেনে প্ৰত্যেকে ভাবিছে ই কৰিব কিন্তু আইৰ হাতৰ কাণৰ খাৰু চব আমি খাই আছো কিন্তু আমি কিন্তু বদনামটো দিওঁ সোণাৰী যে সোণাৰীয়ে মাকৰ কাণৰো বোলে চুৰি খায় হয়নে আমি কি কৰিছো সোণাৰীক যে তহঁতে বদনাম দিছ আমি যে অসমীয়া আই বুলি কোনে ক'ব দিলে তহঁতক অসমীয়া আই নামটো কোনে দিলে অসম বুলি কয় অসম দেশ বুলি আই বুলি কিয় কৈছ যদি আই বুলি কৈছ আই কাণৰ তহঁতে কেনেকে খাব পাৰিছ এই আই গৰ্ভত জন্ম লৈ সেই মোৰ আই মাতৃসকল সেই মোৰ ভক্তিসকল সেই মোৰ জীয়ৰীসকল মোৰ দাদা ভাতৃ পুত্ৰসকলকে মই এটা কথাই কৈছো আপোনালোকে ৰাজনীতি বাদ দিয়ক এটাই ভাবি লওঁ যে বিদেশী এতিয়া আহি থাকিব বিদেশী আহিয়ে থাকিব আৰু আমাৰ অসমখন একেবাৰে শেষ কৰি পেলাব এইখন বৈচিত্ৰ্যপূৰ্ণ অসম বুলি কয় সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে কৈ গৈছিল যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলৈ যাব আৰু অসমতে যদি অসমীয়াই সংগ্ৰাম নকৰে তেতিয়াহ'লে কি হ'ব ভগনীয়া হ'ব আমাক কি কৰিবলৈ দিছে সংগ্ৰাম মিনছ আন্দোলন নহয় সংগ্ৰাম মানে কৰ্ম সেইদিনাখন এটা ফাল্টু সৰ্বানন্দ সোণোৱাল তাকতো মই এতিয়া সৰ্বা ককাই বুলিয়ে মাতো তথাপিতো মাতো কিজানি সি কৰবাত অকমান হলেও কেতিয়াবা কিজানি সি উঠিয়েই যায় কিজানি কেতিয়াবা আমাৰ এই কন্দন কেতিয়াবা কিজানি শুনেই সেই সৰ্বা ককাই তই বচাচোন তই তোৰ অসমীয়াইক বচা তোৰ ভগ্নীক বচা তোৰ ভাতৃক বচা এই অকণি ল'ৰাকেইটাই কি একোতো নজনাকে এইকেইজনী যে ওলাই আহিছে আবেগত আহিছে একো বুজি পোৱা নাই একো বুজি নাপায় কোনো ৰাজনীতি বুজি নাপায় কিন্তু এটাই জানে আন্দোলন হৈছে মোৰ অসমীয়া সংকটত পৰিছে কা নামৰ এখন এক্ট কৰি দিছে যিখনে বিদেশীক স্বদেশী কৰিব
আপোনালোকেও বুজক, বিদেশীবিলাক স্বদেশী হ'ব, আমি স্বদেশীবিলাক বিদেশী হওঁ। ধৰি ল'লে এই বৰ্মাজনী নাই, কাইলৈ পৰহিলে বৰ্মাই গৈ আপোনাক সুধিব তোমাৰ আইডেণ্টিটি কি, তোমাৰ পৰিচয় কি? মোক বৰ্মাই ক'ব মইতো নাই, একোৱেই নাই, ইমান বছৰতো মইতো কেৱল ভাতৰ চৰুতে কটালো, মোৰ একো নাই। লগে লগে আপুনি হৈ গ'ল বিদেশী। আৰু আপোনাৰ চকুৰ সন্মুখতে এটা বাংলাদেশী, সি হিন্দুৱেই হওক, সি মুছলমানেই হওক, মই বাৰে বাৰে কৈছো বাংলাদেশী মিন্স বাংলাদেশী। বাংলাদেশী কেতিয়াও আমাৰ নিজৰ হ'ব নোৱাৰে। য'ত মোৰ ককায়ে নিজৰ হ'ব নোৱাৰিলে, য'ত মোৰ সৰ্বা নিজৰ হ'ব নোৱাৰিলে, সৰ্বা খিৰঞ্জীয়া অসমীয়া হয়নে নহয় কওক ৰাইজ? ডাঙৰকে কওক, হয়নে? সি ভূমিপুত্ৰ হয়নে নহয়? সি কি কৰিছে তেতিয়াহ'লে? সিটো কৈ দিলেই চব হৈ যায়। সি কিয় মোৰ কথা মতে সেই হিমন্ত বিশ্ব নামৰ এটা, কি কম তাক, মোক দিবলৈ কোনো একোৱেই নাই, তাক মই কি কম? তাৰ নামটো কবলৈও মোৰ বেয়া লাগে, তথাপিতো ল'বলগীয়া হ'ব ন, কাৰ বিষয়ে কৈছো। তাৰপিছত আহি গ'ল এই অতুল নামৰ এটা, আমাৰ অতুল কটীয়া। তাৰপিছত আহি গ'ল ফণী। ফণী কি সেইটো মই যে কৈছো, মই উপাধি নাজানো কাৰো। ফণী ক্ষীণমিনকে ফণীভূষণ, ফণীভূষণ। তাৰপিছত এটা এনেকে আমাৰ এইটো কি ফ্ৰেঞ্চ কাটাৰী, আৰু এটা অতুল। কেশৱ মহন্ত, প্ৰফুল্ল মহন্তৰ ভায়েক। ইহঁতে আমাৰ দেশখন, মোৰ অসমখন শেষ কৰি পেলালে, বিক্ৰী কৰি পেলালে। তাৰপিছত আকৌ থাকি গ'লে কোন আছিলে আমাৰ বৃন্দাবন গোস্বামী দেও। কি কৰিলে তেখেতে ইমান বছৰ? কি কৰিলে? বৰ মিঠা মিঠা মাতেৰে সকলোৰে লগত ভাল হৈ থাকিব নালাগে, বেয়াই হওক অসমৰ কাৰণে ভাল কৰ। অৰুণাচল, মেঘালয়, মিজোৰাম, মণিপুৰ, এইবিলাক জেগাত সিহঁতৰ মুখ্যমন্ত্ৰীক এবাৰ চাবলৈ দিয়ক। ইহঁতেতো দিনটোত টিভি চাই থাকে। কিমান সহস্ৰ নিজৰ জাতিৰ কাৰণে, নিজৰ ৰাজ্যৰ কাৰণে, নিজৰ হেৰিয়াৰ কাৰণে তেওঁলোকে নিজেই একোজন একোজন অতন্দ প্ৰহৰী হৈ থাকে। তেওঁলোকে ভূমিকাকো বিক্ৰী কৰিব নোৱাৰিব, তেওঁলোকৰ ভূমি আইন আছে। আৰু আমি পটককে আৰু এটা বস্তু আমাৰ অসমীয়া মানুহৰ ভুল আছে, আইসকল। ঘৰৰ বোৱাৰীজনী সদায় বেয়া, বাহিৰাজনী সদায় ভাল। এটা আমাৰ অসমীয়া জাতি, আমাৰ দুখো আছে। যিজনী বোৱাৰীয়ে মোৰ এই শাহুমাজনীক আজি বছৰ বছৰ ধৰি সেৱা শুশ্ৰূষা কৰি আছে, তাই বেয়া। সৰুটো পুতেকে বাংলাৰ পৰা যদি বাহিৰা লৈ আহক, তাই দুদিন আহি এনেই মা গা চা ধুৱাই দিলে তাই ভাল বোৱাৰী। হয় নে নহয় কওক? হয় ন? কিয়? এই ডিভাইডেশ্যন, এই ডিভাইড। গতিকে ৰাজনীতিবিলাকনো ক'ৰ পাইছে? আমাৰে পুত্ৰ বুলি কোৱা নাই, আমাৰে ককাই ভাই। তেওঁলোকে জানে যে মোৰ মা এনেকুৱা। ইমান বছৰ তুমি সেৱা কৰি আছা, তুমি বেয়া হৈ গলা 19 বছৰ। এজনী আহি গ'ল বাহিৰৰ পৰা, দুদিন মাক গাড়ী এখনত উঠাই দিলে, বাহিৰত অকণ খুৱাই দিলে, মাক দুটা ঔষধ দি দিলে, একদম আমাৰ যে সৰু পোৱালি কিমান ভাল, ডাঙৰজনী যে বিৰাট বেয়া। এইটো হৈছো আমি। প্ৰতিগৰাকী মাতৃক সেইকাৰণে মই এটা কথাই কম, মা প্ৰথমতে আপোনালোক পুত্ৰসকলক চিনিবলৈ আপোনালোকে যত্ন কৰক। আৰু আজি আৰু অকমান সময় লম্হা ভাতৃসকল, বেয়া নাপাব, মই কওঁ, মই যেতিয়া মনৰ কথা কওঁ মই ক'ব নোৱাৰো, মই কৈয়ে থাকো। হয়তো মই এদিন গৈ পাগলে হৈ যাম এনেকে, তথাপিতো মোৰ শেষ নহব। মোক এটা চলিউশ্যন লাগে, তাৰমানে মোক এটা সমাধান লাগে। সেই সমাধানটো কোনে দিব?